Hey guys, welcome to my YouTube channel. তো সকলোকে স্বাগতম জনাইছো মোৰ এটা অন্যতম ভিডিঅ'। তো গাইছ আজি ব্লগটো অলপ বেলেগ জেগাৰ পৰা ষ্টাৰ্ট কৰিছো, ঘৰৰ পৰা নহয়। আপোনালোকে আগৰ ভিডিঅ'ত দেখাই পাই মই অলপ আমাৰ ঘৰৰ আগৰ পৰা ষ্টাৰ্ট কৰোঁ। তো আজি অলপ ফুৰিবলৈ ওলাই যাম। তো মোৰ লগত এজন আছে আৰু সেইনা ভিডিঅ'ত দেখা পাইছে কেনে কক যাম আজি। আপোনালোক আজি যাই কিনে আপোনালোকৰ মানে এনেকুৱা এটা জেগাত লৈ যাই আছো না, যাৰ পিছত গম পাব যে ভাই এনাহান জেগা এতেও আছে। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক মই ক'লোৱে অলপ আগতে যে আমি এতিয়া যাই আছোঁ আৰু ডেকা আমি আগত কিবা খাব লাগিব ন। লাগব আগত আমি সেইটো চকত কিবা খাই লৈ আপোনালোকক আমাৰ পূৰা আপোনালোকে যিখন ঠাই যাব চাম খুজি আছে তাকে লৈ যাই আছোঁ। বলক আগত লগ পাই আছোঁ আপোনালোকক। তো ফিচাৰী দেখছি না, সেনাহানে এটা ফিচাৰী কৰিম দিয়ক। অলপ গ্ৰ' হ'লে চেনেলটো বেলেগ বিজনেছ নকৰোঁ, সেয়ে কৰিম। মোৰ লগত আমি চাই ৰৈ আছোঁ, সিদিনা খানা খোৱা লগতে আমাৰ বেলেগ নাই, আমি চাই ৰৈ আহিব। ব্লগটো কণ্টিনিউ কৰিছোঁ, বেলেগ দিব লগা নাই, কি দিব পাৰোঁ চাই থাকোঁ। ভিডিঅ'টো এটা ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব যে আছে। আহি গম পালোঁ কিবা এখন ৰিজৰ্ট আছে বোলে তেওঁ। তো সেইখনলৈ যাওঁ, কেনেকুৱা আপোনালোকক দেখুৱাম। আমাৰ লগত চাই থাকক ভিডিঅ'টো, আমি যাই আছোঁ। তো মই মাতখন মাৰিছোঁ মানে কি হ'ল, কালি এটা সুন্দৰ কামচা কৈছে কাৰণে নাকটো ফাটি গৈছিল। মানে বেছি ধূলা বালা সোমাই গেলি মানে আৰু বহুত দিগদাৰ হ'ব না, সেইকাৰণে মাতখন মাৰিছোঁ দিয়ক। আৱাজটো মানে মোৰ অলপ কেম্বাকে পালিও উপায় নাই আজি আৰু গাইজ। চেফটিটো মেইন গাইজ, আপোনালোকে সাৱধান হৈ চলিব, তো জীৱনত আগুৱাই যাব। গাইজ আহি থাকাতে মানে এটা বঢ়িয়া প্লেচ এটা ধুনীয়া প্লেচ এটা পালোঁ। চাওক আপোনালোকে কি ধুনীয়া পৰিৱেশ এটা, ইয়াতে ফটো শ্বুট কৰিব পূৰা বঢ়িয়া হয় আৰু প্লাছ আপোনাৰ কিবা এটা ভাল লাগে আৰু। চাওক না গাইজ, ৰাস্তাটো পূৰা বেলেগ জেগাৰ ৰাস্তা আন লাগে, মানে ইমান ধুনীয়াকৈ মানে গাছবিলাক আছে। ফাগুন পৰিছে এতিয়া আপোনাৰ ধৰক এতিয়াতো চব পাতবিলাক সৰি যাব, পুৰণা পাতবিলাক, আৰু আপোনাৰ নতুন পাত আহি যাব আৰু এটা বেছি ধুনীয়া লগা হ'ব। আপুনি কি কয়? এটা নতুনত্ব আনে, যেনেকৈ বহাগ আহিছে, গছৰ পাতবোৰ সৰিছে, সেউজীয়া আহিছে, মানুহৰ মনটো এটা ভাল পৰিৱেশত থাকে। গছ গছনি পৰিষ্কাৰ হৈ থাকিলে পৰিৱেশটো ভাল হৈ থাকিলে মনটো কিবা এটা ভাল লাগি থাকে। তো আপোনালোকে প্ৰকৃতিৰ সৈতে জীয়াই থাকিবলৈ শিকক। সেয়া গছ গছনি বেছি নাকাটিব, এলাখন দেখিছে যায় কি মজা এটা পৰিৱেশ, এনেকুৱা জেগাত মনটো এটা ভাল লাগি থাকে। বলক আৰু দেখাই যাম। বলকচোন গাইজ, আৰু কি কি দেখা পায় আপোনালোকক চব দেখাই যাম। চাওক এটা ধুনীয়া এটা পৰিৱেশ, পূৰা গাছ গছনি বেছি এলা। চাওকচোন গাইজ, গাছবিলাক কাটব মানে কাটি ছিঙি চুৰমাৰ কৰিয়ে আছে, কিন্তু গাছ কোনো ৰোৱা নাই আজিকালি। গাইজ একডাল গাছ কাটি দুডালটো ৰোৱক, 10ডাল ৰুব নালাগে বাৰু, দুডালটো পাৰে তো দুডাল ৰোৱক গাছ। বলক আপোনালোক আগত লগ পাই আছোঁ আৰু। আমাৰ একদম ওচৰতে থকা ইটাৰ ভাটিটো আপোনালোকক দেখাই দিওঁ। তো এইটোৱে হ'ল আমাৰ একদম ওচৰতে থকা ইটাৰ ভাটি। চাওক গাইজ, ইয়াতে কিমান লোকে কাম কৰে, শ লোকে কাম কৰে, এনেকৈ কিমান কষ্ট হয়। চাওক আমাৰ ঘৰ এটা বানতে ইটা কিমান যায়, কিমান টকা পৰে ঘৰটোতে। চাওক গাইজ, ইয়াতে ইটা উৎপন্ন হয়। আমি আহি এই ৰিজৰ্টখনৰ সন্মুখ পাইছোঁ। এইখন গাইজ আপোনালোকে দেখা পাইছে, এইখনে ৰিজৰ্ট নতুনকৈ স্থাপন কৰিছে। তো কোনো এতিয়ালৈ যোৱা নাই কিজানি, আমিয়ে আহিছোঁ প্ৰথমটো, হয় না নহয়? হয়, আৰু আপোনালোকৰ মানে এই আপোনাৰ সৰ্থেবাৰী যিটো আছে, সৰ্থেবাৰী যোৱা মেইন টাউনলৈ যোৱা অলপমান আহি কিনে সোমাই আহি কিনে তাতে সুধিলেও কৈ দিব যে লেখা আছে এইখন উৰা দিয়া ইকো জংগল ৰিজৰ্ট। তো আপোনালোকে আহক, আহি কিনে চাওক বস্তুটো নতুনকৈ সেই হৈছে, তো বনাই আছে মানে, আৰু নেক্সট বছৰ হৈ হ'ব। আৰু ভালকে এটা ভ্লগ দিম আৰু, কিন্তু আজি ভিতৰলৈ যাই চাওঁ কি কি দেখা পায়, আপোনালোকক দেখাই যাম। বলক ভিডিঅ'টো। বিশেষ একো নাই বাৰু আজি, কিন্তু যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাম। ভিডিঅ'টো যাই দেখাই আছোঁ, আপোনালোকক দেখাই দিম। এইখন তো এইখনে ৰিজৰ্ট, এয়া কি হ'ব
বলক ভিতৰে বলক কথা কৈছো বলক গাইছ তাতে লগ বলক তাতে যাই গাইছ লাগ পাই আছোঁ ৰিজৰ্টখনৰ ভিতৰত এইখন পাৰ্ক যোনখনৰ কথা কৈছিলোঁ গাইছ আমি আহি পালোঁ এয়া চক গাইছ কি মজা এটা পৰিৱেশ ইয়াতে কিছুমান কামো কৰিছে চক গাইছ আহি আছোঁ এয়া চক বেলেগ বস্তু দেখা পোৱা নাই এয়া দেখা পাইছোঁ চক গাইছ ইফালে এয়া গছ আছে আৰু বেলেগ নাই চব সেউজীয়া এলাখান এই দুখনমান এনেকৈ ৰঙা কাপোৰ এইখন চাংখনৰ ওপৰত উঠি অলপ দেখাম কিবা ক'ব নেকি কিবা ভাল বস্তু নাই বৰ্তমান দেখা নাই আগত দেখোন চাই কৈছোঁ তো কিবা এখন বুঢ়া দিয়া ইক' পাৰ্ক ৰিজৰ্ট বলকচোন আমি অলপ ভিতৰলৈ যাওঁ কিবাতো জন্তু দেখিব বাৰু বাঘ ভালুক নাই ইয়াতে সাপ দেখা আৰু বেলেগ নাই তো কি ক'বা এই নহয় গাইছ মই আপোনাৰ এটা বস্তু দেখিছোঁ গাইছ এই এখন চক দেখছি না এই মালিকৰ গাড়ী এখন আনিম নেকি এখন আপোনালোক ভালকৈ দেখি আছোঁ ৰ'ব মই এই এখন মালিকৰ গাড়ীয়ে গাইছ এই য'তে দেখাই দিছোঁ আপোনালোকক পূৰা চাব পাৰিব আগৰ এটা নদী এটা আছে এই বুঢ়া দিয়া নদী এহাৰ ঘৰত যি মোৰ আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখা পাইছে মই বুঢ়া দিয়া নদীৰ এটা কথা কৈছে সেইটো নদী এইটো গাইছ সেইটো নদীয়ে মানে হয়দি বৈ গৈছে আৰু হয়দিখন একো নাই গাইছ বলকচোন বলক এইটো নদী এটা বাকী একো নাই ইয়াতে চাব লগা কিবা বেলেগ চাব লৈছিলোঁ ক'ত ফোন ফেলি আহিয়ে তো গাইছ আহাতে আমি পষ্টাৰখন জিংকে দেখিলোঁ ভালুকৰ ছবি বাঘৰ ছবি কৈছে বাঘৰ পৰা ইয়াত সাৱধান গাইছ আহি যি দেখা পাওঁ এখন সাপো দেখা নাই তাক লগি তো কি ক'ম আৰু মৰবি ইমান ৰিক্স লোৱাটো ভাল কথা নহয় এই বাঘ ভালুক চাব আহিছে জীৱন দাৰব পাৰবাৰ নে এতে জংঘলত ময়ে ৰাজা এতে কোনোবা মাইকেলাল আছে না মোৰ মাইকেলাল বানানটো কৈছোঁ মাইকেলা বানানটো কওঁ বানানত নাচব মই এটা হেহত ইংলিছৰ মাষ্টৰ সি চাওকচোন তাক এইটো কিবা মাতচোন এইটো কিবা নহয় এইটো কিবা মাতচোন তই মদ এংগল গাইছে হৈছে দে হ'ব দে গাইছে বেলেগ চাওঁ গা ইয়াৰ লগত কথা লাভ নাই এই গোটাই বিৰাট জানা তাৰ লেখো সি গোটাই ইমান জানা হ'লে কথাই নাছিল তে যিমান জানা তাৰ লেখাব ইংলিছ মাৰিব আৰু এই এটা গাইছে কলা মাৰাটো এইটো এইটো কলা মাৰাটো এইটো ই গাইছে আৰু যি ইংৰাজী মাৰিব সি এটা ক'লা ইংলিছ বানান জানা না অমুক জানে সি বানান সি কেখনি জানে গাইছ সিয়াক ক'ব সিয়াক আনছোঁ দিয়কচোন লগত আৰু এতিয়া কলি গুচিও যাব বয়াও পাব লগ বুলি আৰু সি কৈছে ইংলিছ গাইছ সেইটো আমি অসমীয়া ভাষাটো আমি জীয়াই ৰাখিব লাগিব সেইটোতো আমাৰ কথা গাইছ ইমান সেই নহয় কি ক'ব সি পাগল এটা সিদিনা সেই খানাটো খাইছে অমুক তাৰমানে ক'ৰ বগৰীৰ গাছত কিবা বিচাৰিছে কণ্টেণ্ট বোলা বস্তুটো সেনা নহয়তো গাইছ আপোনালোকে জানে যে কণ্টেণ্ট এটা হ'ব লাগিলে কিবা এটা বস্তু ইউনিক বস্তু দেখাব লাগে সেই বুলি দেখা সেই এটা পাগলা নাই সিদিনা অমুক কৈছে মাংসৰ লগত ব্ৰেড খায় অমুক খায় পাগল অলপ সেইটো গেছি দৰকাৰ চাঙৰ ওপৰত উঠি অলপ দেখাই দিম আপোনালোকক চক মই চাঙৰ ওপৰত উঠি আছোঁ গাইছ এইখন চাং গাইছ চক এইখন চাং গৰমৰ দিনত ইয়াতে উঠি অলপ ঘুমাই থাকিব পাৰে শুই থাকিব পাৰে এইখনে চক অলপ তলৰ পৰা দেখাই দিছোঁ চক গাইছ তলৰ পৰা নহয় গাইছ চৰি ওপৰৰ পৰা দেখাই দিছোঁ ইয়াৰ চক এই গাছে নাথাকিলে এটা ভাল শ্বট আহিল হয় কিন্তু উপায় নাই কি হ'ল আপোনালোকৰ ভিতৰতে আকৌ দেখা নাপালাকে তো বলকচোন এতে চাওঁ আমি কি আছে আৰু আপোনালোকক কৈছোঁৱে মানে এতে কি আপোনালোকে এখন গম পাইছে মানে এতে সেইখন দেখি পাইছে ইমান হাতী জিৰাফ বাঘ হৰিণ চব আঁকি থৈছে কিন্তু ইয়াতে বৰ্তমান একো নাই মানে এখন বনাই আছে নতুন কৰি আপোনালোকক মানে অলপ দেৰি দুদিন দেৰি হ'ব আপোনালোকে আহকচোন আমি জন্তু সেই একে ট্ৰেন্সফাৰ হোৱা নাই তাৰমানে জন্তুৱে অনা নাই জন্তু নাই মানে আমি এতিয়া বিলাক অনা নাই আমি এতিয়া চাই আছোঁ কিবা খাবলৈ আহিব নেকি জীৱনটো আছে অলপ বাচপা টাইম আছে গাইছ চাওকচোন এয়া কি জংঘলৰ মাজে বাৰীৰ তলত ঢেকীয়া তল পাইছোঁ এটা চাউণ্ড পাইছোঁ আমি গাইছ কিহত যি দেখে এই ডিস্কভাৰী না আনিছে CID টিম আমি গাইছ এইটো গাইছ চক এইটো চলিৰ বাহা ঘণ্টা বহুত গাইছ মই নাযাওঁ তো গাইছ চক এয়া আমি আহিছোঁ ক'ত মাজত চক গাইছ ইয়াতে একো নাই এইবিলাক গাছে আছে বেলেগ নাই আৰু আগত দেখি নাযাওঁ তো বলক আৰু আগত নাযাওঁ হ'ব তো ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো আমি আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকৰ আগত লগ পাই আছোঁ তো আজিলৈ বাই